হেল্ল' গাইজ, পৃথিৱীৰ ভিতৰত যেনেকৈ মানে আটাইতকৈ ধনী মানুহ এজনে আছে বা আটাইতকৈ ওখ মানুহ এজনে আছে বা চাপৰ মানুহ এজনে আছে, মানে নিৰ্দিষ্ট যেনেকৈ কিছুমান মানে পৃথিৱীৰ ভিতৰত এজন থাকে, মানে ধনীয়ে হওক দুখীয়ে হওক, মানে ঠিক তেনেকৈ মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ লেতেৰা মানুহ এজনে আছে, যিজনৰ নেকি 23 অক্টোবৰ দিনা মৃত্যু হ'ল। আজি তেওঁৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম। তেওঁ কেনেকৈ আছিল বা কি খাইছিল সকলোবোৰ ক'বলৈ চেষ্টা কৰিম। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁৰ জন্ম হৈছিল 1928 চনৰ 20 আগষ্ট তাৰিখে। তেখেতৰ নাম আছিল আমুৱাজী। তেখেতে ইৰাণত জন্মগ্ৰহণ কৰিছিল। ইৰাণৰ এখন দেশগা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেখেতে এটা সৰু জুপুৰি ঘৰত বাস কৰিছিল মানে জুপুৰি ঘৰটোত তেওঁ আছিলে, কিন্তু তেওঁ মানে কি কৰিছিল, এটা গাঁত খান্দিছিল। ঘৰটোৰ ওচৰতে এটা গাঁত খান্দিছিল। গাঁত খান্দি মানে তেওঁ মানে তাতে বেছি কৰিছিল। তেওঁ মানে ঘৰত থাকি ইমান মানে ভাল নাপাইছিল। গাঁততে হওক বা মানে ওপৰতে হওক মানে তেনেকুৱা হৈছিল, মানে বেছিকৈ গাঁতত থকা নহ'লে মানে ওপৰত থকা, ঘৰটোত মানে সিমান থাকি ভাল পোৱা নাছিল। আৰু তেখেতে মানে কি কৰিছিল, পানীক বহুত ভয় কৰিছিল। পানীক বহুত ভয় কৰাৰ কাৰণে তেওঁ এবছৰ দুবছৰ নহয় 60 বছৰ তেখেতে গা নোধোৱা পাইছিল। মানে সেইকাৰণে তেওঁক বিশ্ববিদ্যালয়ত লেতেৰা মানুহ বুলি কয়। 60 বছৰ, 1-2 বছৰ নহয়, 60 বছৰ গা নোধোৱাকৈ তেখেত আছিল। তেওঁ চাবোনক ভয় কৰিছিল। চাবোন বা পানী এনেকৈ মানে গা ধুবলৈ এইবোৰ কৰিবলৈ তেওঁ বহুত ভয় কৰিছিল। সেইকাৰণে তেওঁ গা নোধোৱাকৈ আছিল। কিন্তু যদিও মানে তেওঁ গা নোধোৱাকৈ আছিল, তেওঁৰ কিন্তু কোনো বেমাৰ আজাৰ হোৱা নাছিল। মানে বেমাৰ আজাৰবোৰ অতি কমেই আছিল, কিন্তু তেওঁ সেনেকৈ চলি গৈছিল। আৰু তেওঁৰ খাদ্য আছিল মানে তেওঁতো বাচি থাকিবলৈ হ'লেতো খাবই লাগিব। তেওঁ কি খাইছিল, যিবোৰ নেকি মানে পচা মৰা বস্তু, জীৱ জন্তু মৰিলে বা যিবোৰ নেকি মানে কিছুমান বস্তু পচি থাকে, যিকোনোৱেই নহওক কিয়, মৰা পচা এইবোৰ আদি তেওঁ খাইছিল। এইবোৰ খায়ে তেওঁ জীৱন নিৰ্বাহ কৰিছিল। আৰু তেওঁ মানে বহুতো মানে কি কৈছিল, বহুতো ধূমপান খাইছিল, মানে ধূমপান সেৱন কৰিছিল। চিগাৰেট একেলগে এডাল দুডাল নহয় 4ডালকৈ তেওঁ চিগাৰেট খাইছিল। আৰু কি কৰিছিল, মানে জীৱ জন্তুৰ যিবোৰ নেকি মল মূত্ৰ, সেয়ে মানে এইবোৰে দিয়ক, সেইবোৰ কি কৰিছিল, তেখেতে ধূমপান ভাল পাইছিল। ধূমপান ভাল পোৱাৰ কাৰণে তেওঁ কি কৰিছিল, সেই জীৱ জন্তুৰ মল মূত্ৰবোৰে কি কৰিছিল, মানে এটা চুঙা এটা কৰি সেই জীৱ জন্তুৰ মল মূত্ৰবোৰ ভৰাই তেওঁ ধূমপান মানে জ্বলাই সেই তাৰ ধোঁৱাটো সেৱন কৰিছিল। এনেকৈ মানে তেওঁ চিগাৰেট আৰু এই জীৱ জন্তুৰ মল মূত্ৰবোৰ সেৱন কৰিছিল। ক'ব গ'লে ভাঙৰ দৰে তেওঁ সেৱন কৰিছিল। আৰু তেওঁ গা নোধোৱাৰ বাবে একদম তেওঁৰ হাতৰ এই ছালবোৰ বা ভৰিৰ ছালবোৰ একদম অতি ডাঠ আৰু অতি মানে কয়লা হৈ গৈছিল। আৰু তেওঁ যিবোৰ নেকি চুলি আছিল, তেওঁ চুলিবোৰতো কাটিব নোৱাৰে। মানে কি কৰিছিল, চুলিবোৰ মানে ভাল কৰিবলৈ বা মানে চুটি কৰিবলৈ তেওঁ মানে চুলিবোৰ জুইৰে পুৰি দিছিল। সেই যিবোৰ নেকি তেওঁ চুলি আছিল, চুলিবোৰ অতি দীঘল হৈ গৈছিল, আৰু সেইবোৰ মানে ভাল কৰিবলৈ তেওঁ পুৰি দিছিল। আৰু তেখেতে যিহেতু মানে লেতেৰা হৈ থাকিয়ে ভাল পায় বা লেতেৰা হৈ থাকিয়ে মানে তেখেতে ভাল পাইছিল, সেনেকৈয়ে তেওঁ থাকিব বুলি ভাবিছিল। তাৰপাছত আৰু কি কৈছিল, এই গা নোধোৱাৰ কাৰণে মানে সেই গাঁৱৰ মানুহবোৰে কি কৈছিল, তেওঁক গা ধুব কৈছিল। তাৰমানে অতি জোৰ কৰিছিল, তেওঁ কিন্তু গা ধুব সন্মতি হোৱা নাছিল। তাৰপাছত কি কৰিলে, সকলোৱে মানে কোৱাৰ ফলত তেখেতে গা ধুইছিল। আৰু গা ধোৱাৰ ফলত তেওঁ মানে অলপ অলপকৈ মানে অসুখ হ'ব ধৰিলে। ধোৱা মানে তাৰ এই কিছুদিন পিছতে তেওঁ এনেকৈ ঢুকাই থাকিল সেই গা ধোৱাৰ ফলতে। তেওঁ কিন্তু যেতিয়া মানে গা ধোৱা নাছিল, তেওঁ কিন্তু অতি সুস্থ হৈ আছিল। সেই জীৱ জন্তুৰ মৰা পচা বস্তুবোৰ খাই বা হওক বা সেই জীৱ জন্তুৰ মল মূত্ৰবোৰ সেৱন কৰি হ'লেও বা গা নোধোৱাকৈ এনেকৈ থাকোঁতেও তেওঁক কিন্তু কোনো ৰোগে ক্ষতি কৰিব পৰা নাছিল। কিন্তু তেওঁ গা ধোৱাৰ ফলতে তেওঁৰ মৃত্যু হৈছিল। আৰু তেওঁ ঢুকাবৰ সময়ত 94 বছৰ হৈছিল। আৰু তেওঁ কেনেকৈ চিগাৰেট সেৱন কৰে চাওক, আপোনাক এটা ক্লিপ দেখাই দিছোঁ। ভিডিঅ'টো বিশ্বত নাই কি অতি অদ্ভুত বস্তুবিলাক আছে। আপোনালোকৰ এনেকুৱা আৰু কিছুমান নজনা কথা বা নেদেখা কথা কিছুমান ভিডিঅ' বনাবলৈ বা দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে কৈ দিবি আৰু চব।